চাওক কিমান ডাঙৰ বৰষুণ দিছে ঢকুৱাখানাত। হঠাৎ ডাঙৰকৈ বৰষুণ যাক আহিছে। শব্দ শুনক আপোনালোকে, ইমান ডাঙৰ বৰষুণ দিছে, সৰু মানুহ গোটেই ৰৈ দিছে। বৰষুণ যাকৰ গতি যথেষ্ট ডাঙৰ। এতিয়া অলপ অলপ কমিছে। অলপ আগত ইমান ডাঙৰকৈ বৰষুণ দিছে যেন চকুৰে মনিব নোৱাৰা হৈ গৈছে। বহুদিনৰ মূৰত হঠাৎ অহা বৰষুণজাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। লাহে লাহে বৰষুণৰ পৰিমাণ কমি আহিলে। নিশ্চয় ঢকুৱাখানাত যথেষ্ট ঠাণ্ডা পৰিছে, আপোনালোক সকলোৱে জানে। আৰু আজি বৰষুণজাকত হয়তো যথেষ্ট বেছিকৈ ঠাণ্ডা অনুভৱ হৈছে। আৰু লাহে লাহে এয়া চাওক বৰষুণৰ পৰিমাণ কমি আহিছে। আৰু আমি এই ঠাণ্ডাত সদায় নিজক যত্ন লৈ ৰখাটো দৰকাৰী হৈ পৰিছে। বন্ধু বান্ধৱীসকল, বহুত দিনৰ মূৰত ভিডিঅ'টো আগবঢ়ালোঁ, কেনে পালে নিশ্চয় কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।